চাওক, আমাৰ দাবীটো এটাই দাবী, মুখ্য দাবী, আমাৰ SDPO ছাৰক সৌৰভ গুপ্তা তেখেতক ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰিব লাগে। দ্বিতীয় ৰাইজৰ দাবী আৰু এটা আছে, ট্ৰাফিক পুলিচ সিহঁতকে ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰিব লাগে। কাৰণ সমগ্ৰ ৰাইজে এতিয়া জাগ্ৰত হৈছে। এইটো কোনো দল সংগঠনৰ বন্ধ নহয়, এইটো কোনো ৰাজনৈতিক দলৰ সমৰ্থকৰ বন্ধ নহয়, এইটো বন্ধ আমাৰ সমগ্ৰ গোসাইগাঁওবাসীৰ। আজি এই সৌৰভ গুপ্তা যেনেকৈ আমাৰ হিন্দু ধৰ্মৰ ওপৰত আঘাত আনিছে, আস্থাৰ ওপৰত আঘাত আনিছে, গোসাইগাঁৱৰ বুকুত এক কালো অধ্যায় লিখি থৈ গ'লে এই সৌৰভ গুপ্তাই। আৰু কালি ৰাতি প্ৰায় 10:30মান মানত SP ছাৰ আৰু আমাৰ DC বাইদেউ আহিছিল, ময়ো গৈছিলোঁ, মোকো মাতিছিল। যোৱাৰ পিছত ছাৰ মেডাম দুইজনে আমাৰ আশ্বাস দিছে, আমাৰ যোনবিলাক দাবী আছে সিহঁতে আলোচনাৰ মাধ্যমে সমাধান কৰিব। আৰু আমি শান্তিত প্ৰটেষ্ট কৰি আছোঁ, শান্তিত বন্ধ পালন কৰি আছোঁ। বন্ধ আকৌ এবাৰ কৈছোঁ, বন্ধ কোনো দল সংগঠনে দিয়া নাই, মই নিজে দিয়া নাই, এইটো সমগ্ৰ গোসাইগাঁওবাসীয়ে বন্ধ দিছে, তাৰ ভিতৰত ময়ো এজন। আৰু সবে বন্ধটো কিন্তু শান্তিপূৰ্ণভাৱে অবজাৰ্ভ কৰিছে, পালন কৰিছে। আজি নাই, আপোনালোকেও চাইছে আমাৰ বন্ধ যোনবিলাক দিছোঁ। চাওক, আমি ক'ব গ'লে হিন্দু যি কমিউনিটি আছে ইয়াত বেংগলী মেজৰিটি এলেকা, ইয়াত বেংগলী মেজৰিটি এলেকা, ঠিক আছে। আৰু বেংগলী সমাজৰ এটা বিশ্বৰ ভিতৰত এটা উচ্চ মান আছে। আমি সেই উগ্ৰভাৱেৰে আমি হেৰি নকৰোঁ। আজিৰ যে বন্ধ, সেই বন্ধ আমি শান্তিভাৱেই পালন কৰোঁ আৰু শান্তিভাৱে পালন কৰি আছোঁ। আপোনালোকে ৰিপৰ্টাৰ ভাইসকলেও চাই আছে, ইয়াত বড়ো আছে, ইয়াত ৰাজবংশী আছে, আদিবাসী আছে, আপোনাৰ বেংগলী মানুহ আছে, বিহাৰী মানুহ আছে। চবৰ এটাই কথা, আমাৰ ধৰ্মৰ ওপৰত আঘাত আনিছে, এই প্ৰতি উত্তৰ তাক দিমে আমি। সৌৰভ গুপ্তা SDPO তাক বহিষ্কাৰ ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰিব লাগে, এইটো আমাৰ দাবী। আৰু ট্ৰাফিক পুলিচ দ্বিতীয়, আপোনালোকে চাওক 5জন মিলি কেনেকৈ বিসৰ্জন হ'ব পাৰে। আমাৰ বছৰত এবাৰ দুৰ্গা পূজা আহে, এই দুৰ্গা পূজা আমাৰ এটা ডাঙৰ উৎসৱ, প্ৰত্যেক জাতি জনগোষ্ঠীৰ চবে মিলি এইটো উদযাপন কৰোঁ। আজি আদিবাসীও কৰি আছে, আজি বড়ো মানুহো দুৰ্গা পূজা কৰি আছে, আজি সংখ্যালঘু ভাইহঁতেও আমাৰ লগত একলগত হৈ আমি সহযোগ কৰি আছোঁ। আপোনালোকে চাওক, আমাৰ ধৰ্মৰ ওপৰত আঘাত সানিছে, এই সাহসটো ক'ৰ পৰা পালে? আজি ইয়াত কিবা তৃতীয় শক্তি বা কিবা ষড়যন্ত্ৰ আছে বুলি আমি অনুভৱ কৰিছোঁ। কাৰণ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ভিতৰত আমাৰ চাব ডিভিশ্যন, এইটো কোকৰাঝাৰৰ বেলেগ এটা নিয়ম, ইয়াতে এটা নিয়মটো একে বনাইছে SOP। 10 তাৰিখত SOP ডিক্লেয়াৰ দিছে। কোকৰাঝাৰত কিয় তেতিয়াহ'লে 1:30 বজাত বিসৰ্জন হৈছে, আৰু গোসাইগাঁৱত কিয় দুপৰীয়া 1-2? চাওক, ইলেকশ্যন আহি গ'ল, আছে আৰু কেইদিনমান, হ'ব পাৰে, ডাঙৰ কথা নহয়। কিন্তু আমি ধৰক ইলেকশ্যনৰ লগত আমাৰ কোনো মতলব নাই। সেইটোৱে কৈছোঁ যে 5জন যদি আপোনাৰ দশমী হ'ব পাৰে, 5জন দি ইলেকশ্যন পাতক, আমাৰ তাতে একো দেখা দৰকাৰ নাই। আমাকতো একঘৰীয়া কৰি দিলে। আমাৰ গোসাইগাঁও টাউনটো, গোসাইগাঁও কিয় কৈছোঁ টাউনৰ কথা, চাব ডিভিশ্যনৰ ভিতৰত ক'তো এনেকুৱা হোৱা নাই, অকল গোসাইগাঁও টাউনতে হৈছে। আমাৰ লগত কি শত্ৰুতা আছে এই SDPO সৌৰভ গুপ্তাৰ, যে আমাক একঘৰীয়া কৰি দিলে। আমাক আৰু এটা কথা কওঁ, অষ্টমীৰ দিনা যেনেকৈ আপোনাৰ মহিলাবিলাকক বা পুৰুষ মানুহক যেনেকৈ দোকানৰ পৰা খেদি চিঞৰি হৰেণ বজাই, গাড়ীৰ হৰেণ বজাই যেনেকৈ অত্যাচাৰ কৰি ঘৰত পঠাইছে, এইটো এটা জঘন্যতম কাম কৰিছে। অষ্টমীৰ দিনা মানুহক সময় দিয়া নাই ভাত খাব। মন্দিৰত যোৱা বা মূৰ্তিটো কেনেকৈ কিবা কৰে, এইটো আপোনালোকে কেনেকৈ চায়? নাই, এইটোতো আমি একদম ধিক্কাৰ জনাইছোঁ। তাৰ মানসিকতা লৈ আমাৰ প্ৰতি প্ৰশ্ন উঠি গৈছে যে এটা হিন্দু মানুহ হৈ কেনেকৈ জোতা পিন্ধি, ইমান শিক্ষিত মানুহ হৈ জোতা পিন্ধি মাৰ মূৰ্তি ধৰে, এইটোতো কেতিয়া সম্ভৱ নহয়। এতিয়া আমি কৈছোঁ যে তাৰ মানসিকতাৰ কিবা প্ৰব্লেম আছে। আপোনালোকে ৰিপৰ্টাৰে সোধক যে লেবাৰ লগাই যে বিসৰ্জন কৰালে, সিহঁতৰ কেইটাৰ ভেকচিন লগোৱা আছিল, কেইজনৰ আই কাৰ্ডটো চাইছে? কাৰণ চাওক, আমি হিন্দু ধৰ্মৰ মানুহতো, আমাৰ মূৰ্তি যেতিয়া আমি বিসৰ্জন কৰোঁ, আমাৰ হিন্দু মানুহৰ প্ৰয়োজন।